আমি গৈ আছোঁ মাছ মৰা চাব। বিহুৰ বমানি বিল মাৰে তাকে চাব গৈ আছোঁ। প্ৰত্যেক বছৰে উৰুকাৰ দিনা মাৰে, চকুৰ অৱস্থা চাওক। তেতিয়াত আহিলে আৰু ৰেলগেট পৰা নাপাব, সেইটো হ'বই নোৱাৰে। 5 মিনিটে ৰেলগেট পৰে ইয়াতে। এতিয়া গৈ আছোঁ বমানিলৈকে। এই মানুহবিলাক গৈছে আৰু লাহে লাহে। এইবাৰ অলপ দেৰি হৈছে, নহ'লে সোনকালে মাৰে। এইবাৰ 8টা বাজি গৈছে, এতিয়ালৈকে মৰা নাই মাছ। আহি পাইছোঁ, এই মানুহবিলাক নামিছে লাহেকৈ। কাপোৰ চেঞ্জ কৰি আছে আমাৰ ইটো পিনৰে লগৰ এটা। এই ঠাণ্ডাত মাৰিব মন যায়, কিন্তু বেমাৰ হ'ব মন নাযায়। মাছ মাৰিব অহা মানুহ কৰি চাব অহা মানুহহে বেছি। আৰু এইপিনে অলপ ভাষণ দি আছে আমাৰ পঞ্চায়তৰ প্ৰেছিডেণ্ট আৰু গাঁৱৰ কিছুমান বয়সস্থ লোকে। সেইবোৰ আমি ধ্যান নিদিলোঁ আৰু। এইটো আমাৰ তেতেলীয়াৰ দৰ্জী। প্ৰত্যেক বছৰেই ভোগালী বিহুৰ উৰুকাৰ দিনা বিলখন ৰাইজে মাছ মাৰে। গোটেই বিলখন এবাৰ মেটেকাই আছে, এবাৰ মাছ মাৰিব নোৱাৰিব ভালকৈ। মেটেকা নথকা হ'লে মাছ পালে হয়, কিন্তু এইবাৰ ইমান এটা মাছ নাপাব ইয়াতে, গমেই পাইছোঁ। এই নিউজ চেনেলবোৰ আহিছে কভাৰ কৰিব। আয়ো কি মাছ পালোঁ এইবিলাকে আৰু। মাছ মাৰিব কৰি চাব অহা মানুহে বেছি হৈছে। সেইপিনে আমাৰ কুলদীপ দা, অভিদা আৰু এইটো জিকেশ। বহুত ডাঙৰ মাছ পাই গ'ল। মানুহবোৰ চাওক, এই আগত নামিছে আৰু। মাছ মৰাৰ আগত কিছুমান নিয়ম নীতি কৰি পেলাই পূজা দিয়ে, তাৰপিছতে মাছ মাৰে। তাকেই কৰি আছে এতিয়া এইখিনি। কিন্তু কি হ'ল এইবাৰ নাজানো, কিবা গণ্ডগোল লাগিল চাগে। পূজা দিয়াৰ আগতেই মানুহ মাছ মাৰিব নামিলেই এইবোৰ লাগি গৈছে এতিয়া। গোটেই মেটেকা কেনেকৈ মাছ পাব? মাছবোৰ গোটেই মেটেকাৰ তলতে সোমাই গৈছে। চাই আছোঁ, এটাও মাছ পোৱা দেখা নাই এতিয়ালৈকে। লাগি আছে, যি হওক নহওক জচটো থাকে। চাই ভাল লাগে আৰু মাৰিও ভাল লাগে, ইমান মানুহ হয়। অলপ বোলো মাছ দেখাবলৈ যাওঁ আৰু চাই পেলাই। অলপ ট্ৰেডিশ্যনেল নিয়ম নীতি কৰি আছে ইয়াত। এতিয়া আমি যাওঁ আৰু, মাছ চাছ নাই, কোনে ৰখি থাকে আৰু। আহি গ'লোঁ বমানিৰ পৰা, এতিয়া আহি পাইছোঁ জালিখৰা। জালিখৰাত অলপ দেৰিকৈ মাৰে মাছ। ইয়াত 11টা নে 11:30 এনেকুৱা নামিছে মানুহ। মানুহবোৰ পাইছে ইয়াত মাছ, মেটেকা নাই কাৰণে। এইটো চাওক বৰালি এটা উঠাইছে। আজিৰ কাৰণে এইখিনিয়ে ভিডিঅ'টো, বাই বাই।